মোৰ ওপৰত এনেকুৱা বেয়া এলিগেশ্যন আনিছে মই এইটো আইনৰ ব্যৱস্থা ল'ম এইটো ব্যৱস্থাটো মই ল'বই লাগিব মোৰ দাবাটো বদনাম কৰিছে মই এইটো আইনৰ ব্যৱস্থা ল'ব এই বেচৰা ঘুমাই আছে এই লিডি চিল্লান যায় ইয়াতে ৰুমত যাই পেলাই আইনাত কিবা চুৰিছিল তো সি ৰেষ্ট লৈ আছিল ইহঁতে প্লেনিং কৰিয়া ৰিপৰ্টাৰ কেইজনমান ছ'চিয়েল মিডিয়া পৰ্টেল ইহঁতে আহিয়া ইয়ক ফটো উঠাই আছে একদম প্ৰি প্লেনিঙত বেচৰা সি গমেই নাপায় নিজে কাপোৰ চাপোৰ খোলাই পিনি ইহঁতে ভিডিঅ' কৰি দি দিল ফ্ৰেণ্ড কৰিছিলোঁ মোৰ দাবাটো বদনাম কৰিবা ইহঁতে প্লেনিং লৈছে মই কেইজন মোৰ চিনি পাওঁ প্লেনিং লৈ আছে ব্লেকমেইলিং কৰি আছে মই এটা মোৰ ষ্টাফ লগত মোৰ লাইফ জড়িত আছে এইটো মই বিজনেছ কৰি মই সংসাৰ খাব লাগে মোৰ ষ্টাফৰ ঘৰ সংসাৰ আছে বেটা বিটি আছে ইহঁতক খুৱাব লাগে এইটোতো মই আইনৰ ব্যৱস্থা ল'ম মোৰ দাবাটো মোৰ বদনাম হৈ গৈছে এইটো বহুত ডাঙৰ এইটো মোৰ কিবা ৰিপৰ্টেড কিবা দাবা আছিল 10 বছৰ চলা মোৰ কাষ্টমাৰ বহুত চিনাকি আছে চাপাগুৰি স্থিত আপোনাৰ ফ্ৰেণ্ডছ দাবাত নাৰীয়ে ব্যৱসায় চলাবলৈ ছ'চিয়েল মিডিয়াত প্ৰকাশ হোৱা দেখিবলৈ পাইছোঁ কি ক'ব এই মুহূৰ্তত এই কথাটো একদম টোটেলি মিছা এইটো নহয় মই ফ্ৰেণ্ডছ দাবাৰ মালিক হয় মই 10 বছৰমান চলোৱা হ'ল এই ঘটনাটো হ'ল যি 28 তাৰিখত যি ঘটনা হৈছে কাষ্টমাৰ ইহঁতে আহিছে আহাৰ লগত লেডিজ 3জনমান আহিছে খাৱাৰ কাৰণে আমি বিজনেছ কৰিছোঁ খাৱাৰ কাৰণে আমি বহাইছোঁ তাৰপিছত ইহঁতে খিবিনত খাই দিয়াৰ পিছত হাল্লাবাজি কৰিছে হাল্লাবাজি কৰাৰ পিছত আমাৰ ষ্টাফৰ এজন খুক হয় এই বেচাৰা ই ভাষাও নাজানে এই ভাষাও নাজানে ইহঁতৰ বাধা কৰিবৰ কাৰণে কেবিনত গৈছিল তাৰপিছত ইহঁতে হাতত ধৰি পেলাই মানুহক এইটো কিবা কৰিছে কি ভাগ কৰিছে ধৰা ধৰি কইটা পাৰত লাৰিছে তাৰমানে ইহঁতে কি প্লেনিং কৰি আহিছে মই এইটো বুজি পাইছোঁ তাৰমানে ইহঁতে মাজত লেডিজ ইহঁতৰ লগত খাই দাই ল'ৰা কেইজনমান আছিল লেডিজ আছিল 3জনমান ইহঁতে আমাৰ ষ্টাফক কিবা ধৰিয়া ইহঁতে ভিডিঅ' কৰি আছে বেচাৰা সি একো বাধা কৰিব শিকিছিল ইয়াকে ধৰি পেলাই হাত কৰিয়া কিবা কিবি প্ৰাইভেট পাৰ্টত ধৰিছে তাৰপিছত মোৰ খুগে ইহঁতে খেদাই দিছে খেদাই দিয়াৰ পিছত সি বেচাৰা জ্বৰ হৈছিল জ্বৰ হোৱাৰ পিছত নিজে কিবা ৰুমত ৰেষ্ট ল'ব গৈছিল তাৰপিছত 10 মিনিট না 15 মিনিটৰ পিছত ইহঁতে ঘূৰিয়া আহিয়া এই বেচাৰা ঘুমাই আছে এই লিডি চিল্লান যায় ইয়াতে ৰুমত যাই পেলাই আইনাত কিবা চুৰিছিল তো এইটো গম নাপায় ষ্টাফে ভাবিছে সি ৰেষ্ট লৈ আছিল ইহঁতে প্লেনিং কৰিয়া ৰিপৰ্টাৰ কেইজনমান ছ'চিয়েল মিডিয়া পৰ্টেল ইহঁতে আহিয়া ইয়ক ফটো উঠাই আছে একদম প্ৰি প্লেনিঙত বেচৰা সি গমেই নাপায় তাৰপিছত ইহঁতে ভিডিঅ' কৰিয়া ৰাতি মোক ফোন কৰিলে ফোন কৰাৰ পিছত এই লগ ধৰিব লাগে বোলে কিবা এলিগেশ্যন আছে বুলি এনেকুৱা মাতিল মইতো আচৰিত পাইলোঁ মইতো ইমান টাইম মই বিজনেছ কৰিছোঁ 10 বছৰ এতিয়ালৈকে কোনো কিবা হোৱা নাই ঘটনা ঘটা নাই আজি ইহঁতে মোক ফোন কৰিয়া লগ ধৰিব লাগে বুলি মাতিলে মাতাৰ পিছত উপায় নাই মাতিছে মইতো মাতিছিলোঁ ইয়াতে ধাবাত অহা নাই ইহঁতে তাৰপিছত কিবা লগ ধৰিব লাগে কথা আছে এনেকুৱা কৰি ইহঁতে মোক মাতিলে এই মাতাত কিবাটো লোৱাৰ আছাম হস্পিটেলৰ অপজিট বাছ ষ্টেণ্ডত বঙাইগাঁৱত ইহঁতে গ্ৰুপত আছিল 6-7-8জনমান তাৰপিছত কিবা একটা ইহঁতে মোক দেখাই দিলে এনেকৈ ভিডিঅ' মই দেখা পালোঁ এইটোতো কোনো কিবা মোৰ ষ্টাফ একোতো কৰা নাই ইহঁতে ভিডিঅ' বনাইছে এইটোতো বেচৰা একো কৰা নাই তাৰপিছত বেলেগ আৰু ইহঁতে কিবা এটা আৰু ভিডিঅ' দেখাই দিছে ইহঁতে মানে আমাৰ ষ্টাফ ৰুম এটা আছিল তাৰমানে আমাৰ ষ্টাফটো কম আছিলতো সিদিনাখন ইহঁতে কিবা চান্স লৈ নিজৰ মাজতে নিজে কাপোৰ চাপোৰ খোলাই পিনি ইহঁতে ভিডিঅ' কৰি দি দিল এইটোতো আমি গমেই নাপাওঁ ইহঁতে মোক কিবা দেখাই দিলে মই বুজি পালোঁ ইহঁতে কিবা এটা ফ্ৰেণ্ড কৰিছিল মোৰ দাবাটো বদনাম কৰিবা ইহঁতে প্লেনিং লৈছে এই মানুহকেইটা মই কেইজন মোৰ চিনি পাওঁ নামটো হ'ল TNCৰ শ্বহীদুল আৰু টাইমছ অফ চিৰাং আক্ৰম সঞ্জীৱ আধিকাৰী আলম বা আবেদ ইহঁতে মোৰ তাতে মোক লগ ধৰিয়া মোৰ কিবা একটা টাকা পইচাৰ কাৰণে কিবা একটাৰ কাৰণে সি মাতিছিল মইতো দিব নোৱাৰোঁ মই মোৰ বিজনেছটো মই চাব লাগিব মইতো মোৰ ইলিগেল কাম কৰাই নাই তহঁতে এনেকুৱা প্লেনিং কৰিয়া পুলিচ কৰিয়া এইটো বনাম কৰিব সেই প্লেনিং লৈ আছে ব্লেকমেইলিং কৰি আছে মই এটা মোৰ ষ্টাফ লগত মোৰ লাইফ জড়িত আছে এইটো মই বিজনেছ কৰি মই সংসাৰ খাব লাগে
মোৰ ষ্টাফৰ ঘৰ সংসাৰ আছে, বেটা বিটি আছে, ইহঁতক খুৱাব লাগে। এইটো কি প্লেনিং লৈ এইটো কাম কৰিছে মই গম নাপাওঁ। নাই, এনেকুৱাটো নাছিল। এইটো ঘটনাটো হ'ল দিনৰ 3 বাজিত, 3টা বজাত। এইটোতো মই আইনৰ ব্যৱস্থা ল'ম। মোৰ দাবাটো মোৰ বদনাম হৈ গৈছে, এইটো বহুত ডাঙৰ, এইটো মোৰ কিবা ৰিপৰ্টেড কিবা দাবা আছিল, 10 বছৰ চলাই। মোৰ কাষ্টমাৰ বহুত চিনাকি আছে, মোৰ ওপৰত এনেকুৱা বেয়া এলিগেশ্যন আনিছে, মই এইটো আইনৰ ব্যৱস্থা ল'ম। এইটো শ্বহীদুল, আকৰাম, সঞ্জীৱ অধিকাৰী, আবেদ, এইটো মই FIR আজি পুলিচ ষ্টেচন দি দিম। আইনৰ ব্যৱস্থাটো মই ল'বই লাগিব। মোৰ দাবাটো বদনাম কৰিছে, মই এইটো আইনৰ ব্যৱস্থা ল'ব লাগিব। মই মিডিয়াত থ্ৰু দিয়া, মই মোৰ কাষ্টমাৰ আহ্বান জনাম, মানে ৰিকুৱেষ্ট কৰিম যাতে এই নিউজটো চাই পেলাই আপুনি এইটো ভয় খাব নালাগে। এইটো এলিগেশ্যনটো মিছা, যাতে মোৰ বদনাম কৰে। আপোনালোকে আহিব পাৰিব। আমি এতিয়া এনেকুৱা কোৱালিটি ষ্টাইলত আমি আপোনালোকে খুৱাম, আপোনালোকে বেয়া পাব নালাগে। কয়টা আমি দায়িত্ব ল'ব নোৱাৰাৰ কাৰণে এই ঘটনাটো ঘটি গৈছে। এনেকুৱা কাই ভাবে এই ঘটনাটো হ'ব, মই জিন্দগী ভাবাই নাছিল। ভিতৰুৱা এনেকুৱা কাম কৰি আছে এইটো ইহঁতে, কিবা এই ৰিপৰ্টাৰ ইহঁতে প্লেনিং লয়, মই ভাবাই নাছিল। যাতে কাষ্টমাৰ আপোনালোকে আহিবি, এইটো বেয়া পাব নালাগে। এই নিউজটোৱে মই আপোনালোকক নচলে। মই 10 বছৰ হৈ গ'ল মোৰ এইটো দাবা চলাত, কোনোদিন এনেকুৱা ঘটনা হোৱা নাই।